মই জ্যোতিৰ্ময়। আৰু মই জয়িতা। আজি আপোনালোকক শুনাবলৈ গৈ আছোঁ জিন্তু বৰাৰ দ্বাৰা লিখিত চুটি গল্প ঘগ্ৰাজান টি ষ্টেট। বাছৰ পৰা নামি তাই দীঘলকৈ উশাহটো ল'লে। গাঁৱৰ চিনাকি সুবাসে বুকুখন ভৰাই তুলিলে। সুবিশাল আকাশখনলৈ মূৰ তুলি চাওঁতে সূৰ্যটো ঠিক মূৰৰ ওপৰতে আছিল। দিনটো বৰ গৰম। ছাতিটো লগত লৈ নহাটো যে ভুল আছিল ক্ষন্তেকতে অনুভৱ কৰিলে মাইনুৱে। আজি ৩ বছৰৰ মূৰত মাইনু ঘৰলৈ আহিছে। নিৰ্জন বাটটোত দুয়ো দিশে গল ঘূৰাই চাওঁতে মনটোত এটা বেজাৰভাৱে খুন্দা মাৰিলে। ৩ বছৰ আগত যাওঁতে তাইক থবলৈ অহা বহু কেইজন বন্ধু বান্ধৱ আছিল, আৰু আজি যেতিয়া ৩ বছৰ মূৰত তাই উভতিছে, তাইক নিবলৈ অহা মানুহ শূন্য। সকলোবোৰ একেই আছে। চকটোৰ আহঁত গছজোপাৰ তলৰ চাহৰ দোকানখনৰ কাষতে গ্ৰাহকক বহিবলৈ পাতি থোৱা নাৰিকল গছৰ টুকুৰা দুটা, সকলোবোৰ এখন স্থিৰ চিত্ৰৰ দৰে নিজৰ নিজৰ আসনত বিৰাজমান। আহঁতজোপাৰ পাতবোৰ পিছে মৰহি গ'ল। ৩ বছৰ আগতে এনেকুৱা এটা দিনত বাছত উঠা দৃশ্যটো চকুৰ আগত ভাহি উঠিল। চাহ বাগানৰ মাজৰ এছোৱা বাট। সেই বাটটোৰে দেউতাকৰ লগত চাইকেলৰ আগত বহি সাপ্তাহিক হাটলৈ যোৱা, স্কুল ছুটিৰ পিছত চাইকেলৰ টায়াৰ ঘূৰাই ঘূৰাই ঘৰলৈ অহা, সন্ধিয়া বাটলুগুটিলৈ চৰাই খেদিবলৈ যোৱা ইত্যাদি নানানটা স্মৃতিয়ে তাইৰ বাট ভেটি ধৰিলে। ইটোৰ পিছত সিটোকৈ চাহ বাগানৰ সুবাসনা শৈশৱৰ স্মৃতিৰ পাতবোৰ লুটিয়াই তাই খৰকৈ খোজ ল'লে। ঘগ্ৰাজান টি ষ্টেটৰ ছাইনবোৰ্ডখন পাৰ হওঁতেই হঠাতে পিছৰ পৰা কোনোবা অহা যেন অনুভৱ কৰিলে। উভতি চাই দেখে তই দেখিব নোৱাৰ ল'ৰাজন। ঐ, ভালে আছ? আছো। বৰ ডাঙৰজনী হলিও তই। সদায় সৰু হৈ থাকিম নে? মাইনুৰ কথা পাতিব মন নাই অমিতৰ সৈতে, কিন্তু জানিব মন আছে ইমান হাঁহি সি কেনেকৈ মাতিব পাৰিছে তাইক। অমিত তাইৰ সৰুকালৰে বন্ধু। ঠিক বন্ধু বুলি কোৱাটো হয়তো শুদ্ধ নহ'ব। অমিতৰ কথা নাজানে। তাই কিন্তু অমিতক বন্ধু বুলি ভবা নাছিল, বৰঞ্চ অমিতক বেয়া পাইছিল। কিয়নো সি বহুত দুষ্ট আছিল। প্ৰতিটো কথাতে মাইনুক জোকাই থকা আছিল। সুবিধা বিচাৰি তাইৰ লগত কাজিয়াও কৰা আছিল। বাৰু, সেইবোৰ শৈশৱৰ কথা। এতিয়া সিহঁত সৰু হৈ থকা নাই। তই ইমান দিনে ক'ত আছিলি? কেনেকৈ আছিলি? কি কৰিছিলি? আমালৈ মনত পৰিছিল নে? ইত্যাদি কতনা প্ৰশ্ন কৰি গ'ল অমিতে। অমিতৰ প্ৰশ্নবোৰৰ যথাসম্ভৱ চুটি উত্তৰ দি গ'ল তাই। প্ৰথমে অমিতৰ প্ৰশ্নবোৰত তাই বিৰক্ত হৈছিল। অনিচ্ছা স্বত্বেও অমিতৰ সংগত সময় কটাব লগা হোৱাত খং উঠিছিল। কিন্তু লাহে লাহে কথাবোৰ বাঢ়ি গ'ল। খোজবোৰ ধীৰ হৈ গ'ল। তাই লাহে লাহে অমিতৰ লগত সহজ হ'বলৈ ধৰিলে। তাই অমিতক বেয়া পাইছিল সঁচা, কিন্তু সেয়া অতীত। এতিয়াতো অমিতৰ প্ৰতি তাইৰ মনত একো বেয়া ভাৱ নাই। তেনেস্থলত শৈশৱৰ স্মৃতিবোৰ, তাইৰ অভিমানবোৰ একেধৰণে থাকিবলৈ দিয়াটো অযুক্তিকৰ যেন ভাৱ হ'ল। অমিত এতিয়াও একেই আছে। সেই একেই আগৰ দৰে কথাবোৰ কৈ খিলখিলাই হাঁহি দিয়ে। হাঁহিয়ে থাকে সি। তাক কেতিয়াও দুখত থকা নেদেখিলে মাইনুৱে। অমিতৰ নামটো ল'লে চকু দুটা মুজি খিলখিলকৈ হাঁহি থকা তাই দেখিব নোৱাৰা ল'ৰাটোৰ মুখখন ভাঙি আহে। আনকি এতিয়াও ইমানবোৰ হৈ যোৱাৰ পিছত সি বাৰু কেনেকৈ। ইতিমধ্যে বাছৰ পৰা নামা প্ৰায় আধা ঘণ্টাই হ'ল। অমিতৰ লগত কথা পাতি সময়খিনি কেনেকৈ পাৰ হ'ল তাই তলকিবকে নোৱাৰিলে। একেৰাহে ইমান সময় অমিতৰ লগত কথা পতাটো দূৰৰে কথা, কেতিয়াও কাষতো থকা নাই। কিন্তু আজি অমিতৰ লগত কটোৱা এই সময়খিনিৰ বাবে তাইৰ মনত অলপো অনুশোচনা নাই। মনতে ভাৱ হ'ল এই দিনটো বহুত আগতে অহা হ'লে হয়তো পৰিস্থিতিবোৰ, সিহঁতৰ মাজৰ এই সম্বন্ধটো বেলেগ হ'ল হয়। আগফালৰ পৰা চাইকেলত মাইনুৰ বৰদেউতাক আহি আছিল। মাইনুৰ মুখলৈ কিবা কম বুলি লাগি চাই একো নকৈ আগবাঢ়ি গ'ল। তাইৰ মনতে ভাৱ হ'ল অমিতৰ লগত এনেকৈ বাটেৰে হাঁহি ধেমালি কৰি অহা বাবেই হয়তো বৰদেউতাকে তেনেকুৱা আচৰণ কৰিলে। কথাটো ভাবি তাই অলপ গহীন হ'বলৈ যত্ন কৰিলে। মোহনৰ ভালনে? ভাল। সিও অহা কথা আছিল, ছুটিহে নাপালে।
তই বিয়া পাতিলি? নাই, তই যোৱাৰ পিছদিনাৰ পৰা আমাৰ বাৰীৰ পিছফালৰ ঢাপ এটাত যি সোমালো, বিয়াৰ কথা ভাবাই নহ'ল। তই যোৱাৰ দিনা ভাতৰ কাঁহীত মাংস আছিল, তথাপিও সুধা যেন লাগিছিল। তোৰ কথাবোৰ যে আজিও বুজি নাপালো। বাদ দে এইবোৰ কথা। বাদ দিলো, বাছটোক এবাৰ চাবলৈহে ৰৈ আছিলো। হ'ব দে, যা তই। ঘৰ পালোহিয়ে, লগ পাম। আছো মই ইয়াত 2 দিন। চাওঁচোন বাৰু। অমিত গ'লগৈ। আজি 3 বছৰৰ মূৰত ঘৰৰ পদূলিত খোজ দিছে তাই। বুকুখন ক্ষন্তেকৰ কাৰণে আবেগে উপচাই তুলিলে। চৌপাশে ভালকৈ চকু ফুৰাই চালে। ৰঙা গোলাপৰ পুলিটো এতিয়াও জীয়াই আছে। এতিয়া অৱশ্যে পুলি হৈ থকা নাই। তাইৰ চাইকেলখন গোলাপজোপাৰ কাষতে শিকলিৰে বাৰাণ্ডাৰ খুঁটাটোত বন্ধা আছে। ধূলিৰে আৱৰি আছে। অহাকালি পুৱা প্ৰথমতে এইখনকে চাফা কৰি উলিয়াব বুলি থিৰাং কৰিলে। অমিতৰ কথাবোৰ তাইৰ মনত সাঁথৰ হৈ ওলমি থাকিল। আজি 3 বছৰৰ মূৰত ঘৰ সোমাইছে। কিমান যে কথা মাক জীয়েকৰ। মৰমতে মাকৰ হৃদয়খন যেন নৈ হৈ বৈ যাব খুজিছে। তেনেকৈয়ে দুপৰীয়াটো পাৰ হ'ল। মাকৰ হাতৰ ভাত সাজ খাই টোপনিৰ ঢৌ এটাই তাইক খুন্দা মাৰিলে। নিজৰ বিচনাখনৰ দুবাহুত সোমাই পৰোতে অমিতৰ চকু মুজি খিলখিলাই হাঁহি থকা মুখখন চকুৰ আগত ফুটি উঠিল। কওঁ নকওঁ ভাৱত কাষতে বহি কাপোৰ জাপি থকা মাকক ক'লে, মা, আহোঁতে আজি বাটত অমিতক লগ পালো। মাইনুৰ কথাষাৰ শুনি জাপিবলৈ হাতত তুলি লোৱা কাপোৰখন মাকৰ হাতৰ পৰা সৰি মজিয়াত পৰিল। কি হ'ল মা? তই মোহনৰ লগত পলাই যোৱাৰ পিছদিনাই অমিতে আত্মহত্যা কৰিছিল। তই তাক লগ পোৱাটো কেনেকৈ সম্ভৱ? কথাষাৰ শুনি মাইনু জাপ মাৰি উঠি বহিল। এটা অকস্মাতৰ ভয়ৰ শিহৰণ মেৰুদণ্ডৰ প্ৰতিডাল হাড়ৰ মাজেৰে বিচুলি বেগেৰে পাৰ হৈ গ'ল। ভয়ৰ অনুভৱে ধাপকৈ বুকুত খুন্দা মাৰিলে। কপালখন ফুটফুটীয়া ঘামে ভিজাই তুলিলে। খন্তেকৰ কাৰণে তাইৰ বুদ্ধি আৰু বিশ্বাসবোৰ বিভ্ৰান্ত হৈ পৰিল। মাকৰ কথাখিনি ভাহি অহা কাণ দুখনক তাই সত্য বুলি মানিবনে? দিনত অমিতক দেখি অহা তাইৰ চকু দুটাক। তাইৰ মনত আহিল দিনত অমিতে কোৱা কথাবোৰ। তাইক এবাৰ চাবলৈ সি ৰৈ আছিল। বাৰীৰ পিছফালৰ সিহঁতৰ ঢাপটো, তাইক দেখি কৰা বৰদেউতাকৰ অদ্ভুত আচৰণ। অমিতৰ হাতৰ যেন কথাবোৰ পলকতে সৰল হৈ পৰিল। তাইৰ অজ্ঞাতে চকু দুটাই সেমেকি মনৰ অৱস্থাটো বৰ্ণাই দিলে। মনৰ ভিতৰতে উচুপনি খাই তাই কৈ উঠিল, অমিত, পাৰিলে মোক ক্ষমা কৰি দিবি। সুদূৰ কোনোবা তৰাৰ দেশৰ পৰা অমিতে চকু দুটা মুচি খিলখিলাই হাঁহি থকা যেন ভাৱ হ'ল।